Hey guys, welcome to my YouTube channel. So guys, আজি আমি আহিলো মাজুলী। তো এখন সাইকেলতে দুটা আহিছে আৰু সাইকেল এখনতে আৰু মানে আজি কি হ'ল কথাটো আমাৰ হাতত মানে 10 পইচা নাই তো খৰচ কৰিবলৈ। তো ইয়াত কেনেকৈ থাকো কি কৰো চাই থাকক ব্লগটো এন্ডলৈকে। তো ব্লগটো আজি আমি ইয়াৰ পৰা আৰম্ভ কৰিছো। তো গাইস এতিয়া মানে আমি পালোহি মাজুলী পটিয়া। তো গৈ আছো মই সাইকেল চাইছো এইটো এনেই বহি আহিছে কষ্ট বহুত হৈছে। তো ব্লগটো চাই থাকক এন্ডলৈকে। তো কি হয় সব ডিটেইলছ দি আছো। গাইস এতিয়া আমি আহি আছিলো মাজুলী। তো লগৰমান লগ পাই গৈছো। তো গৈ আছো আৰু কয় তো গাইস পালিটা চাহ খাবলৈ মাতি আনিছে। তো আহিছো আৰু কিয়াকি লাগিছে আহিবলৈ তেওঁ বুলি আহিছো আৰু। তো গাইস আমি এতিয়া গৈ আছো মানে আৰু এতিয়া ৰাতি 8টা বাজিলে। তো এইজন দেখিছে তো মানে এতিয়াও আমি থকা ব্যৱস্থা হোৱা নাই। তো গৈ আছো কি হয় নাজানো। তো ভিডিঅ'টো চাই থাকক এন্ডলৈকে। তো গাইস মানে এতিয়া আৰু লগৰটো চিনাকি মানুহৰ ঘৰত থাকিবলৈ দিলে। এতিয়া আমি ভাত খাইছোঁ। তো গাইস মানে বহুতেই মন মানে ইয়াৰ চিনাকি মানুহৰ পৰা বিচাৰি পালে। তো শুবলৈ দিলে ভাত পানী খালোঁ মানে আৰু। তো এতিয়া আমি শুবলৈ লৈছোঁ। তো আজি ব্লগটো ইয়াতে এণ্ড কৰিছোঁ। এনেকুৱা নাই মানে আৰু কালি ৰাতিপুৱা লগ পাম। অ'কে গাইছ তো গুড নাইট। তো গাইছ মানে এতিয়া আৰু আমি ঘৰৰ পৰা ওলাই আহিলোঁ। তো মানে লগৰটো এইটো তো চাহ পানী খাই মেলি আমি ওলাই আহিছোঁ ঘাটলৈ যাম এতিয়া। আৰু ৰাস্তাত মানে বহুত চাওক একদম কুঁৱলী একদম কি ধুনীয়া প্লেচ আছে ইয়াত চাওক। তো আমি এতিয়া ঘাটৰ ফালে গৈ আছোঁ 10:30 বজাত মানে আমি নাৱত হৈ গৈ 10:30। তো গৈ আছোঁ গাইছ ৰাইট ব্লগটো চাই থাকক এন্ডলৈকে। তো ব'লক। তো গাইছ মানে এতিয়া চাওক গোটেই ৰাস্তাটো কুঁৱলী একেবাৰে একো মানে ভালকৈ ধৰিব পৰা নাই। পূৰা দূৰণি খুইখন গাড়ী নাইকিয়া হৈ গ'ল। এইখনে পাইছিলেহি আমাৰ ঘৰৰ ওচৰত গৈছিলে গাড়ী নাইকিয়া হৈ গ'ল মানে ইমানে পূৰা তাগৰা কুঁৱলী ঠাণ্ডা লাগিছে আৰু ওপৰতে মাজুলী নদীৰ ওচৰত কেলাই মাথা বেয়া হোৱা ঠাণ্ডা এইটো। তাৰপিছত মানে এতিয়া তেওঁ বুলি ঘাটলৈ এতিয়া গৈ আছোঁ গাইছ। তো ঘৰলৈ যাব লাগে যোৰহাট ৱে টু যোৰহাট কামিং চুন কাম বেক যোৰহাট গৈ আছোঁ গাইছ। চলো আমাৰ ড্ৰাইভাৰ কালি মোক কষ্ট দিলে আজি ইয়াক দি দিছোঁ বাহনখন ইয়াক চলাইছে আজি কষ্ট কৰিছোঁ আৰু দিয়ক গৰম উঠিব লাগে ঠাণ্ডা বতৰ। তো গাইছ এতিয়া ফাইনেলি মানে আৰু আমি নাৱত বহিম। নাও আহিছে এখন নাও আহিছে ইয়াত লগাবহি আৰু তাৰপিছত আমি নাৱলৈকে ৰৈ আছোঁ। তাৰপিছত এতিয়া 10:30 বজাত নাও আছে অনলাইন টিকট হৈ গ'ল আমাৰ। তো মানে আমি এতিয়া যোৰহাট যাম ফাইনেলি আৰু। তো ব'লক। তো গাইছ এতিয়া মানে ঘাটত নাও ৰখালেহি আৰু মানে এতিয়া আমি নামিবলৈ বাট চাই আছোঁ। মানে এতিয়া মানুহ নামিলেও আমি নামিব পাৰিম আৰু ছাইডত ৰখাইছেহে নাও। তো আমিও নামিও ব'লক এতিয়া নামি লওঁ। চাইকেলখন আমাৰ থৈ দিছোঁ লাষ্টত একেবাৰে। তো প্ৰথমে গাড়ীবোৰ উঠাই ল'ব তাৰপিছত আমি আৰু নমাই ল'ম নেকি। চাইকেলখন আছে আমাৰ বসন্তীত একদম লাষ্টত আছে। গৈ পেলাই চাইকেলখন ইয়াত পাৰ কৰি দিম। ধৰিবি চাইকেল নমালোঁ ফাইনেলি আৰু এতিয়া গৈ আছোঁ ঘৰলৈ। তো গাইছ মানে আমি তো যোৰহাট পাই গ'লহি ন। তো কেনেকৈ পালোহি মানে আমি নাৱত পইচা নিদিয়াকৈ মানে কি হ'ল এই নাৱত উঠিছিলোঁ মানে মনে মনে উঠিলোঁ। তো চাইকেল তুলি দিলোঁ মানে আৰু নাৱত যেতিয়া মানে টিকট চাই চেক কৰিছে আমাৰ ওচৰলৈ মানে নাহিলেই।
আৰু সেইকাৰণে আমি আৰু বাচি গ'লোঁ আৰু তাৰপিছত আমাৰ এয়া যোৰহাট এয়া এতিয়া দেখি আছে যোৰহাট নিমাতী ৰোডটো তো গৈ আছোঁ ঘৰলৈকে আৰু আজি ব্লগটো ইয়াতে এণ্ড হৈছে তো লাইক ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই